নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই নৱনীতাই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি আপোনালোকৰ আগত আজি কওঁ যে এতিয়া ধুমুহাই আমাক বহুত অনিষ্ট কৰিলে। ধুমুহা যাকে ঘৰ দুৱাৰ ভাঙিলে আৰু তাকে আপোনালোকক দেখুৱাম। আজি আমাৰ ঘৰটোতো সম্পূৰ্ণকৈ দেখুৱাম। আপোনালোকক চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। এতিয়া আমাৰ ঘৰত কৰোঁতা কোনো নাই, মই সকলো চাব লাগে। যেনে তেনে হাজিৰা কৰি এসাঁজ খাই আছোঁ। আৰু আমাৰ যদি ধুমুহা বতাহে এনেকৈ ঘৰ যদি অনিষ্ট কৰে তেনেহ'লে আমাৰ বহুত অসুবিধা হৈ যায়। তাকে আপোনালোকৰ আগতে দুখৰ কথাবোৰ কওঁ আৰুনো তাক ক'ম। তাকে চাই থাকিব ভিডিঅ'টো। ঘৰত কোনো মতা মানুহ নাই, আমি মা আৰু ময়ে থাকোঁ ঘৰখনত। সেইকাৰণে অকণমান কিবা এটা হ'লেই আমাৰ চিন্তা হয় বহুত। এয়া বৰষুণ দিলেই ওপৰৰ পৰা পৰিছে পানী তলত। কাম কৰা মানুহ নাই, কাম কৰাবও নোৱাৰোঁ ঘপককৈ লগে লগে। যিহেতু আমাৰ ঘৰত মতা মানুহ নাই, নিজেও কৰিবলৈ কোনো নাই আমাৰ ঘৰত। এয়া চব ভিতৰতে পানী পৰি আছে। পানী জোঙা হৈ আছে পৰি ভিতৰত। এতিয়া বৰষুণ দিলে গোটেই এইখন বিচনাত শুবই পৰা নাই। বৰষুণ দিলে পানী পৰিব, সেইকাৰণে চপাই থৈ দিছোঁ। এয়া আমাৰ ঘৰৰ অৱস্থা এয়া হৈ আছে এতিয়া। চাওক, যোৱা পৰহি দিনাখন বতাহ ধুমুহা আহিছিলে। বতাহ ধুমুহাই আমাৰ অৱস্থা এয়া কৰি দিছে। এতিয়া বৰষুণ দিলে ওপৰৰ পৰা গোটেই পানী পৰিব। টিংপাত নাই ওপৰত। এইবোৰ আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। এয়া বতাহ ধুমুহা সেইদিনাখন গোটেই উৰুৱালে পৰহি দিনা। এতিয়া বৰষুণ দিলেতো ওপৰৰ পৰা কি পৰিব। আমাৰ ঘৰটো আপোনালোকক দেখুৱালোঁ। মই ভাবোঁ আমি এটা চৰকাৰী আঁচনিৰ সুবিধা পাব লাগিছিলে। চৰকাৰী ঘৰ এটা লাভ কৰিব লাগিছিলে, কাৰণ আৰু কৰা নাই। কিনো কৰিম, উপায়তো নাই। এনেকৈ থাকিব লাগিব নোপোৱালৈকে। আৰু আমাৰ ঘৰৰ পৰা পঞ্চায়ত অফিচটো বেছি দূৰ নহয়, ওচৰতে হয়। তথাপিও আমাক কি কাৰণে নেদেখে নাজানো। আৰু আমাৰ ঘৰত কৰা মানুহো নাই, মা ময়ে থাকোঁ। মই হাজিৰা কৰিবলৈ যাওঁ, ৰাতিপুৱা ওলাই যাওঁ, গধূলি আহি সোমাওঁহি। তেনেকৈ আমি খাই আছোঁ এসাঁজ যেনে তেনে। আৰু ঘৰ চৰ বনাবলগীয়া হ'লে অসুবিধা হৈ যায়, বহুত প্ৰব্লেম হয়। আৰু আমাৰ নিচিনাকৈ এনেকৈ বহুত পৰিয়াল আছে, যিসকলে তেনেকৈ বহুত কষ্টত আছে। কিন্তু চৰকাৰৰ আঁচনি দেখিছোঁ পোৱাসকলে পায়ে থাকে। আৰু যাৰ যাৰ পকা ঘৰ আছে, যাৰ যাৰ চাকৰি আছে, সিহঁতৰ ঘৰতেই ঘৰসমূহ লাভ কৰি থাকে। আমি যিহেতু দুখীয়া, আমাৰ একোৱেই নাই। তথাপিও আমি এটা চৰকাৰী ঘৰ আজিলৈকে লাভ কৰা নাই। আমাৰ দেউতা ঢুকালে 1998-ত। তেতিয়াৰ পৰাই আমি এনেকৈ আছোঁ। তেতিয়াৰ পৰা আমি চৰকাৰী ঘৰ এটা পাব লাগে বুলি নেদেখে চৰকাৰৰ মানুহবিলাকে কোনেও। আমাৰ মা ভাগৰ নামটো প্ৰত্যেকবাৰে আহে, প্ৰত্যেকবাৰে ৰিজেক্ট লিষ্টত ভৰাই দিয়ে। আমাৰ ইয়াৰ পৰা 5 মিনিট ৰাস্তা পঞ্চায়ত অফিচটো, ইমান কাষতে থাকিও আমি এটা চৰকাৰী ঘৰ লাভ কৰিব পৰা নাই। সেইকাৰণে কেতিয়াবা দুখ লাগে। আৰু আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে
আমাৰ দৰে আৰু এনেকুৱা পৰিয়াল আছে এনেকৈ যাতে যিসকল আমাৰ নিচিনাকৈ আছে তেখেতসকলে যাতে এই চৰকাৰী সুবিধা লাভ কৰিব পাৰে। আপোনালোকে ইমানে শ্বেয়াৰ কৰক, ভিডিঅ'টো ইমানে হেৰি কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, যাতে আমাৰ নিচিনা আৰু বেলেগ পৰিয়াল এনেকৈ চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হ'ব নালাগে। আৰু বিশেষকৈ দিব লাগে যাৰ ঘৰ দুৱাৰ এনেকুৱা আমাৰ নিচিনা অৱস্থা তেনেকুৱাবিলাককেই দিব লাগে। যিসকলৰ পকা ঘৰ আছে, যিসকলে ধনী, তেওঁলোকক দিয়াতকৈ অকণমান আপোনালোকে ঘৰ দুৱাৰবোৰ চাই চিতি দিলে ভাল হয়। আৰু একো নকওঁ, আপোনালোকে শ্বেয়াৰ কৰিব যাতে আমাৰ নিচিনা, আমাৰতো যি হ'ব হ'ব, আৰু আমাৰ নিচিনা আৰু দুখীয়া পৰিয়াল কিছুমান আছে তেখেতলোকে যাতে বঞ্চিত হ'ব নালাগে এই চৰকাৰী সা সুবিধাৰ পৰা। চৰকাৰী ঘৰ এটাও যদি লাভ কৰা হয় তেনেহ'লে বহুত হয় বুলি ক'ব পাৰি। আমাৰ নিচিনা পৰিয়াল এটাই বহুত সুবিধা হয়, কিন্তু এতিয়া নাই পোৱা যেতিয়া উপায়ো নাই, কি কৰিম, এনেকৈয়ে থাকিব লাগিব। আৰু মোৰ দুখৰ কথাবোৰ আপোনালোকৰ আগতে শ্বেয়াৰ কৰিছোঁ, আৰুনো কাক ক'ম। তাকে আজিলৈ আহোঁ।